নমস্কাৰ স্বাগতম জনাইছোঁ অসমীয়া খাদ্যৰ থলুৱা জুতিলৈ। আহকচোন আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মচন্দৈ শাকৰ ৰেচিপি। সকলোৱে ঘৰতে ধুনীয়াকৈ সাধাৰণভাৱে বনাই খাব পাৰিব। বেছি একো নালাগে, ইয়াত দেখুৱাৰ অনুসৰিয়েই গোটাই ল'লেই হ'ব। নিজৰ যিমান কেইজন মানুহৰ বাবে সুবিধা হয় সেইকেইজন মানুহৰ বাবে বনালেই হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে লাষ্টত জনাবলৈ নাপাহৰিব। আৰু নতুন ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা মাৰি দিব। এয়া আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ ভিডিঅ'টো।